যোৱা 15টা বছৰ ধৰি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF-এ বিডিচিৰ শাসন লৈছিল আৰু যোৱা 15 বছৰত উন্নয়নৰ নামত হাগ্ৰামা মহিলাৰী নাঙৰীয়াই বিডিচিত কি শাসন কৰিছিল সেই কথাটো সকলো শ্ৰেণীৰ ৰাইজে জানে। যাৰ কাৰণে বিডিচিবাসী ৰাইজে পৰিৱৰ্তন বিচাৰিছিল আৰু প্ৰশাসনিক জাতীয় মহাসভাও পৰিৱৰ্তন বিচাৰি আমি ভাৰতীয় জাতীয় জনতা পাৰ্টি দল BJP আৰু UPPL নেতৃত্বত আমি পূৰ্ণ সমৰ্থন দিছিলোঁ। আনকি নিৰ্বাচনী সভাবিলাকতো আমি প্ৰশাসনিক জাতীয় মহাসভা আৰু আমাৰ জিলা কমিটিবিলাকে যিবিলাক সমষ্টিত আমি BJP দলক সমৰ্থন কৰিছিলোঁ, আনহাতে যিবিলাক সমষ্টিত UPPLক সমৰ্থন কৰিছিলোঁ তাত আমি প্ৰচাৰ কৰিছিলোঁ। আৰু 7 আৰু 10 ডিচেম্বৰ তাৰিখৰ যি দুটা পৰ্যায়ৰ নিৰ্বাচন, এই নিৰ্বাচনৰ জৰিয়তে বিডিচি ৰাইজে এটা পৰিৱৰ্তনৰ এটা মতদান দিলে আৰু হাগ্ৰামা মহিলাৰী চৰকাৰৰ অৱসান ঘটিল। এটা নতুন পৰিষদ গঠন হ'ব আৰু এই পৰিষদৰ নেতৃত্ব যিহেতুকে প্ৰমোদ বড়ো ডাঙৰীয়াই ল'ব, গতিকে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি প্ৰশাসনিক জাতীয় মহাসভাৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কিন্তু এইখিনিতে এটা কথা কৈছোঁ যে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আমি BJP দলৰ লগত আমি প্ৰমোদ বড়োৰ লগত আমি আনুষ্ঠানিকভাৱে প্ৰশাসনিক জাতীয় মহাসভাই আমি আলোচনা কৰিছিলোঁ আৰু আমি এটা কথা স্পষ্ট কৰিছিলোঁ যে যোৱা 15 বছৰত কোচামুখী জনগোষ্ঠীৰ এজনৰ প্ৰতিনিধি কাৰ্যনিৰ্বাহক সদস্য হিচাপে নাছিল। আনকি বহুকেইটা ৰাজনৈতিক দলে যোৱা 3টা বৰ্ষৰ নিৰ্বাচনত এজনৰ কোচামুখী লোকক প্ৰাৰ্থিত্ব দিয়া নাছিল। অথচ কোচামুখী লোক বিডিচি পৰিষদত জয়যুক্ত হ'ব পৰাকৈ কেইবাটাও সমষ্টি আছিল। এইটো এটা দুৰ্ভাগ্যজনক কথা। যি কি নহওক, এতিয়া আমি পৰিৱৰ্তন বিচাৰিছোঁ। পৰিৱৰ্তনক আমি প্ৰমোদ বড়োৰ নেতৃত্বত এটা বিডিচি চৰকাৰ হ'বলৈ গৈছে, য'ত ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দল হিচাপে থাকিব আৰু হীৰা হৰিণা নেতৃত্বাধীন JSP দল থাকিব। গতিকে তিনিওটা দলৰ মিত্ৰজোঁটৰ এই চৰকাৰক আমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি আশা ব্যক্ত কৰোঁ যে কোচামুখী জাতীয় মহাসভাৰ লগত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত যিবিলাক বিষয়ে আমি আলোচনা কৰিছোঁ, বিশেষকৈ আমি কৈছোঁ যে কোচামুখীৰ এগৰাকী উপযুক্ত ব্যক্তিক চৰকাৰী মনোনীত সদস্য হিচাপে তাৰ কাৰ্যনিৰ্বাহক হিচাপে মনোনীত কৰিব লাগে। দ্বিতীয় কথা হ'ল যে কোচামুখীৰ যি দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ কৰা, এই ক্ষেত্ৰত বিগত সময়ছোৱাত আপচুৰ নেতৃত্বত যেতিয়া প্ৰমোদ বড়ো আছিল তেতিয়া তেওঁ বিৰোধিতা কৰিছিল। আমি এটা কথা স্পষ্ট কৰিছোঁ, তেওঁ শাসনভাৰ ল'লে কোনো কাৰণতেই কোচামুখী জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁ বিধি পথালে দিব নোৱাৰিব, তেওঁ সমৰ্থন কৰিব লাগিব। আমি আগতেই কৈছোঁ যে বৰ্তমান জনজাতিসকলৰ কোনো অধিকাৰ খৰ্ব নকৰাকেই কোচামুখী জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যি মডেলিটি বা যি আৰ্হি প্ৰস্তুত কৰিছে তাত তেওঁ পুনৰ সহযোগ কৰিব লাগিব। দ্বিতীয় কথাটো হ'ল যে আজি বিডিচিত কেইবালক্ষ কোচামুখী জনগোষ্ঠী আছে। এই জনগোষ্ঠীৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে আমি এটা কথা হৈছে কোচামুখী উন্নয়ন পৰ্ষদ গঠন কৰিব লাগে। দ্বিতীয় কথাটো অতি গুৰুত্বপূৰ্ণ, সেইটো হৈছে ৰাজনৈতিক অধিকাৰ। যে 40টা পৰিষদীয় সমষ্টিত আজি ক'ব গ'লে কোচামুখী জনগোষ্ঠীৰ কোনো অস্তিত্ব নাই। বিডিচিত আমাৰ ৰাজনৈতিক আমিভাৱে দ্বিতীয় শ্ৰেণীৰ নাগৰিকত আমি থাকিব লগা হৈছে, যে আমাৰ কোনো প্ৰতিনিধিত্ব আজি বিডিচিত নাই। গতিকে এই পৰিষদৰ পিছত যাতে শাসনাধিষ্ঠ দলে যাতে বৰ্তমান পৰিষদৰ যি 40টা সমষ্টি সেইটোক যাতে 60টালৈকে বৰ্ধিত কৰি তাত কোচামুখীৰ লগতে আন অন্যান্য জাতি জনগোষ্ঠী যিসকলৰ প্ৰতিনিধিত্ব নাথাকে তেওঁলোকৰ তাক প্ৰতিনিধিত্ব কৰাৰ এটা সুযোগ প্ৰদান কৰে। তাৰ কাৰণে আমি 60টা সমষ্টি পৰিষদীয় সমষ্টি কৰিবৰ কাৰণে আমি তেখেতসকলৰ লগত আহ্বান জনাইছোঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যিটো আমাৰ ভূমিৰ অধিকাৰ, যে বিগত সময়ছোৱাত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তাত থকা জনজাতিসকলৰ যিটো ভূমিৰ অধিকাৰ সেইটো প্ৰদান নকৰিলে, বৰঞ্চ সেই অঞ্চলত থকা জনজাতিসকলৰ মাজত মাটিৰ যিটো কিনা বেচা আৰু কিনা বেচা কৰাৰ পিছত যেতিয়া পঞ্জীয়নভুক্ত কৰিব লাগে, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, তাৰ সেইকাৰণে আমি কোকৰাঝাৰত আমি তাত বাতি কৰিব লাগে আৰু কোকৰাঝাৰ কেন্দ্ৰিক শাসন ব্যৱস্থাই অনাবড়োসকলৰ জনজাতিসকলৰ মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত যিটো চৰকাৰ যিটো মানে অনুমতি সেইটো তেওঁলোকে প্ৰদান কৰা নাছিল। যাৰ কাৰণে যোৱা 15 বছৰ ধৰি আমি দুৰ্যোগৰ আমি ভোগ কৰিছিলোঁ। গতিকে এইটো শিথিল হ'ব লাগে। প্ৰত্যেকটো চাৰ্কল ব্যৱস্থাতেই মাটি কিনা বেচাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো প্ৰমাণপত্ৰ বা বিক্ৰী কৰাৰ যিটো অনুমতি সেইটো তেওঁলোকে প্ৰদান কৰিব লাগে। তৃতীয় কথাটো হৈছে যে আজি বিডিচি অঞ্চলৰ বিভিন্ন চৰকাৰী বনাঞ্চল, খাছলেণ্ড, জলাশয় আদি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছে, যে সেইসকলক যাতে চৰকাৰী ভূমিপট্টা প্ৰদান কৰে সেইটো নিশ্চিত কৰিব লাগিব। আৰু এটা কথা কৈছোঁ যে যোৱা বিগত সময়ছোৱাত যিটো বড়ো আন্দোলন হৈছিল, সেই আন্দোলন সময়ছোৱাত বিটিচি অঞ্চলৰ পৰা বহু কোচামুখী লোক বিতাড়িত হৈ আমাৰ বঙাইগাঁও বা অন্যান্য প্ৰান্তত বসবাস কৰি থাকিব লগা হৈছে, যে সেইসকলক পুনৰ সেই অঞ্চললৈ বিটিচি অঞ্চললৈ তেওঁলোকে ঘূৰি যাব বিচাৰে। গতিকে তেওঁলোকক যাতে পুনৰ সংস্থাপনৰ জৰিয়তে তেওঁলোকক নিৰাপত্তা প্ৰদান কৰি চৰকাৰে যাতে তেওঁলোকক বাসগৃহ সজাই পেলাই তেওঁলোকক সংস্থাপিত কৰে তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। বড়োলেণ্ড আন্দোলনৰ সময়ছোৱাত
অকল বড়ো জনগোষ্ঠী নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ প্ৰাণ আহুতি দিছিল, বিভিন্ন উগ্ৰপন্থীৰ গুলীত মৃত্যুবৰণ কৰিব লগা হৈছিল। সেইদৰে আমি কোচ ৰাজবংশী লোকসকলো মৰিব লগা হৈছিল। গতিকে কোচ ৰাজবংশী যিসকল ব্যক্তি বড়ো আন্দোলনত মৃত্যুবৰণ কৰিছিল সেইসকলক আৰ্থিক সাহায্য দিব লাগে, তেওঁলোকৰ পৰিয়ালক উপযুক্তভাৱে চাকৰি প্ৰদান কৰিব লাগে, আৰু যিসকল পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল সেইসকলকো আৰ্থিক সাহায্য প্ৰদান কৰিবৰ কাৰণে আমি প্ৰমোদ বড়ো নেতৃত্বাধীন যি BTC চৰকাৰ, সেই BTC চৰকাৰক আমি আহ্বান জনাইছোঁ। তাৰ ভিতৰত আছে যে আমাৰ BTC অঞ্চলত কোচ ৰাজবংশীৰ বহু ঐতিহাসিক কীৰ্তিচিহ্ন, যেনেকৈ আমাৰ বিজনী ৰাজ্য, চিদিলি ৰাজ্য, চিগনাজাৰ আছে, সেইবিলাকক সংৰক্ষণ কৰি পৰ্যটকৰ স্থলী হিচাপে গঢ়িব লাগে। দ্বিতীয় কথা হ'ল কি যে কোচ ৰাজবংশীৰ ভাষা, সংস্কৃতি, সাহিত্য আদি তাত যাতে সন্নিৱিষ্ট কৰা হয়, তাত যাতে চৰ্চা হয়, গৱেষণা কৰিবৰ কাৰণে আমি নৰনাৰায়ণৰ নামেৰে এটা সাংস্কৃতিক প্ৰকল্প আমি গঢ়িবৰ কাৰণে আমি সেই সময়ত আমি দাবী কৰিছিলোঁ। তাৰপিছত আছে যে যিটো আমাৰ ধুবুৰীত যিটো আমাৰ বিমানবন্দৰ বৰ্তমান নিৰ্মাণ হৈছে, আমি কৈছোঁ যে সেইটো নামনি অঞ্চলত কোচ ৰাজবংশী ৰাজা মহাৰজাসকলৰ অগ্ৰণী ভূমিকা আছিল। গতিকে সেই ক্ষেত্ৰত আমি ৰূপসীৰ যিটো বিমানবন্দৰ সেইটো আমি চিলাৰায়ৰ নামেৰে আমি নামাকৰণ কৰিবৰ কাৰণে গৈছোঁ। ভাৰত ভূটান সীমান্তৰে এটা উচ্চ পৰ্যায়ৰ আমি এটা ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ কথা কৈছোঁ। মূল হেতুলৈ যিসকল কয়লো আহিছে সেইসকলক আমি আৰ্থিক সাহায্য প্ৰদানৰ কথা কৈছোঁ। BTRৰ কমেও 4খন জিলাত যিটো আছে, সেই 4খন জিলাৰ কোচ ৰাজবংশীক যাতে প্ৰতিনিধিত্ব কৰিব পাৰে, তাৰ কাৰণে 4খন জিলাৰ পৰা আমি কৈছোঁ সমপ্ৰতিনিধিত্ব অনুসাৰে আমাৰ এখন উন্নয়ন বৰ্ড গঠন কৰিব লাগে। তাৰপিছত আছে যে কি বুলি কয়, আমাৰ আছে বড়োলেণ্ড যিসকল আছিল সেইসকলৰ মাটি পট্টা দিব লাগে। তাৰপিছত আছিল যিটো কোচ ৰাজবংশীসকলৰ যিটো সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, নিযুক্তি আদিৰ ক্ষেত্ৰত আজি সমবিকাশ আৰু সমন্বয় আমি দেখিছোঁ যে বিগত সময়ত হাগ্ৰামৰ মহিলাৰ যিখন CSC বৰ্ড আছিল, অকল তেওঁলোকৰ নিজৰ জনগোষ্ঠীৰ মানুহক দুৰ্নীতিৰ জৰিয়তে কোনো ধৰণৰ আনুষ্ঠানিকতা নকৰাকৈ তেওঁলোকে নিযুক্তি দিছিল। গতিকে চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড প্ৰকৃতাৰ্থত উপযুক্ত ব্যক্তিসকলক লৈ গঠন কৰিব লাগে, আৰু সেই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকে যাতে প্ৰকৃতাৰ্থত তাত নিযুক্তি লাভ কৰিব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু 4খন জিলাত আমি কৈছোঁ যে উচ্চ শিক্ষানুষ্ঠান গঢ়িব লাগে, চিকিৎসালয় গঢ়িব লাগে, আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিটো কেম্পাছ ইতিমধ্যেই BJP দলে কৈছে যে আমি ওদালগুৰিত এখন বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এখন কেম্পাছ কৰিম। এইটো আদৰণীয় পদক্ষেপ। মই ভাবোঁ যে এইটো কাৰ্যকৰী কৰিব লাগে। যাতায়াত ব্যৱস্থা একেবাৰে নিম্ন খাবৰ, এই যাতায়াত ব্যৱস্থা যাতে উন্নত পৰ্যায়ৰ হয়, সেই অঞ্চলৰ মানুহে যাতে সাৱলীলভাৱে জীয়াই থাকিব পাৰে, সেইটো কথা কয়। আৰু তৃতীয় কথা কৈছে যে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজত যোৱা 4টা দশক ধৰি যদি আমাৰ ভাতৃত্ববোধৰ যিটো অভাৱ হৈছিল, সেইটো পুনৰ ভাতৃত্বভাৱৰ ঘূৰাই আনিব লাগে। এই ক্ষেত্ৰত আমি আগন্তুক যিখন BTC চৰকাৰ, যে প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰ, সেই চৰকাৰখনক আমি মুকলি আহ্বান জনাইছোঁ। আৰু প্ৰথম আৰু প্ৰধান কথাই কৈছোঁ যে এই মুহূৰ্তত তেওঁলোকে যি আলোচনা কৰিছিল, এই আলোচনাৰ যদি কোচ ৰাজবংশীৰ এগৰাকী ব্যক্তিক, উপযুক্ত ব্যক্তিক চৰকাৰী মনোনীত সদস্য কৰি কাৰ্যনিৰ্বাহক সদস্য দিয়াৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। আৰু এইটো মই ভাবোঁ যে অহাকালি যিটো শপত গ্ৰহণ, এই শপত গ্ৰহণ অনুষ্ঠানত এইটো আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰিব লাগে, আৰু পৰৱৰ্তী 6 মাহৰ ভিতৰত সেইগৰাকী ব্যক্তিক চৰকাৰী মনোনীত হিচাপে নিযুক্তি প্ৰদান কৰে। আৰু যদি তেওঁলোকে নকৰে তেতিয়া আমি ভাবিম যে অকল নিৰ্বাচনৰ সময়ছোৱাত আমাৰ ভোটেৰে তেওঁলোকে জয়যুক্ত কৰি এটা বিকল্প চৰকাৰৰ কথা কৈছিল, সেই কথাটো প্ৰমাণিত হ'ব। তৃতীয় কথাটো কৈছে যে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰমোদ বড়োক আনুষ্ঠানিকভাৱে তেওঁলোকৰ নেতা হিচাপে ঘোষণা কৰিছিল, আৰু সেই নেতা হিচাপে ঘোষণা কৰাৰ পিছত অহা 15 ডিচেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে কোকৰাঝাৰত তেওঁলোকে শপত গ্ৰহণ কৰিব। আৰু এই ক্ষেত্ৰত আমাৰ শুভেচ্ছা আছে, আন্তৰিকতা আছে। এইটো এটা দুৰ্ভাগ্যজনক কথা, আমি কোচ ৰাজবংশী জাতীয় মহাসভাই আমি BJP আৰু EPPক আমি মুকলি সমৰ্থন দিছিলোঁ, কিন্তু তেওঁলোক নিৰ্বাচিত হোৱাৰ পিছত মহাসভাৰ প্ৰতি বা মহাসভাৰ লগত যি ধৰণে তেওঁলোকে এটা যোগাযোগ ৰাখিব লাগিছিল, সেই যোগাযোগটো আমি দেখা নাই। আৰু অহাকালি শপত গ্ৰহণ অনুষ্ঠানতো এতিয়ালৈকে আমাক কিন্তু আমন্ত্ৰণ কৰা নাই। আৰু তেওঁলোকে অহাকালি শপত গ্ৰহণ অনুষ্ঠানত যদি আমাক নিমন্ত্ৰণ নকৰে, তেতিয়াহ'লে মই ভাবিম যে তেওঁলোকৰ আচলতে মনত আন্তৰিকতাটো আছে না নাই সেই কথাটো প্ৰমাণ কৰে। যিহেতুকে আমি হাগ্ৰামৰ মহিলাৰীৰ চৰকাৰৰ পৰিৱৰ্তন বিচাৰিছিলোঁ, পতন বিচাৰিছিলোঁ, এটা বিকল্প চৰকাৰ, এটা সুস্থিৰ উন্নয়নমূলক সমবিকাশ সম অধিকাৰৰ এখন চৰকাৰ তাত প্ৰতিষ্ঠা হওক, সেই কথাৰ কাৰণে আমি মুকলিভাৱে সমৰ্থন জনাইছোঁ। এই ক্ষেত্ৰত মই ভাৰতীয় জনতা পাৰ্টি আৰু EPPৰ নেতৃত্বাধীন ব্যক্তিসকলক, নেতাসকলক আমি আহ্বান জনাইছোঁ, কোচ ৰাজবংশী জাতীয় মহাসভাৰ লগত নিৰ্বাচন প্ৰাৰম্ভত যিবিলাক বিষয় লৈ আলোচনা আছিল
যিকেইটা আমি চৰ্ত আৰোপ কৰি তেওঁলোকক মুকলিভাৱে সমৰ্থন কৰিছিলোঁ সেই চৰ্তকেইটা যাতে তেওঁলোকে নিস্বাৰ্থভাৱে উদাৰভাৱে তেওঁলোকে কাৰ্যকৰী কৰে তাৰ কাৰণে মই প্ৰমোদ বড়ো নেতৃত্বাধীন আগন্তুক বিডিচি পৰিষদক আমি আহ্বান জনাইছোঁ।